নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আজি মই ৰাতিপুৱা কি কাম কৰিলোঁ সেইটোক আপোনালোকক দেখাই আছোঁ। এয়া মই খৰি ফালি আছোঁ। খৰিটো ফালিব লগা হৈছে মানে আপোনাৰ ঠাণ্ডাৰ দিন, এনেও আমাৰ জুইটো ফুৱাওঁ। ঠাণ্ডা দিনত হ'লে জুইটো ফুৱাবই লাগে আৰু জুইতে প্ৰায় ভাত চাত বনাওঁ আৰু ভাতটো নবনাওঁ, ভাতটো আপোনাৰ গেছতে বনাওঁ। বাকী আপোনাৰ মানে চব্জি তবজি চব মানে জুইতে বনাওঁ আৰু ৰাতিপুৱাটো নকৰোঁ, কিন্তু গধূলি টাইমতটো মানে ৰাতিটো কৰিব লগা হয়, আপোনাৰ জুইটো জ্বলাব লগা হয়। সেইকাৰণে জুইটো জ্বলাবৰ কাৰণে খৰিটো আপোনাৰ লাগিবই। তাৰ জুইটো জ্বলাওঁ মানে ঠাণ্ডাও হয় বেছি, সেইকাৰণে জুইটো জ্বলাওঁতে আপোনাৰ মানে তাতে চব্জি তবজি বনাই দিওঁ আৰু একেবাৰতে আৰু এনেও মানে জুইত বনোৱা বস্তুটো বেছি টেষ্টি হয়। সেইকাৰণে জুইটো জ্বলাওঁ আৰু সেইকাৰণে খৰিটো আজি ফালিলোঁ অলপ, খৰি আৰু লাগে বুলি। তাতে আকৌ আপোনাৰ এক্সাৰচাইজো হয়। এক্সাৰচাইজ মানে আপোনাৰ এইবোৰ এক্সাৰচাইজৰ কাৰণেও কৰা হয় আৰু এইটো বুলি ক'লোঁ আৰু ভিডিঅ'টো আপোনালোকে কেনেকৈ পালে আপোনালোকে জনাব। মই এনেকুৱা ভিডিঅ' আকৌ লৈ আহি থাকিম আৰু একচুৱেলি কি আজিতো এনেই মানে মৰ্ণিংটো কি কৰিম আৰু সেইবুলি আৰু খৰিটোকে ফালিলোঁ, তাকে দিলোঁ আৰু সেই খৰি ফলা ভিডিঅ'টোকে আৰু খৰিও ফালিব লাগে মাজে মাজে। এইটো খৰি ফালিলে মানে স্বাস্থ্যৰ কাৰণে ভালো হৈ থাকে। স্বাস্থ্যটো মানে আচল কথা, মানুহৰ এক্সাৰচাইজ হ'ব আৰু ইফালে খৰি হ'লে মানে ভাল হয়। আৰু ৰাতিপুৱাটো কি কৰিম, ৰাতিপুৱা খৰি আৰু গধূলি টাইমত আমি জুইও জ্বলাবই লাগে। জুই জ্বলাই মানে ভাত চাত বনালে বেছি ভাল লাগে আৰু তাৰ টেষ্টিটোও বেছি হয় তাৰ চব্জিবিলাকৰ। গতিকে সেইকাৰণে এনেনো আৰু কি কৰিম আৰু চব্জি বনোৱাও হ'ব জুইৰ লগত আৰু তাকে আৰু জুই ফুৱাও হ'ব। সেইকাৰণে খৰিটো আৰু গোটাই থ'ব পাৰিলে ভাল হয় বুলি আৰু কৰিলোঁ আৰু গতিকে ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব, কমেণ্ট কৰি। আৰু মই ভাবোঁ সকলোৱে এনেকুৱা কাম কৰিব লাগে, এনেই মৰ্ণিংটো বহি থকাতকৈ কিবা এটা নহয় কিবা এটা কাম কৰিব লাগে। আৰু এক্সাৰচাইজৰ কাৰণেও এইটো ভাল হয়। আপুনি এক্সট্ৰা বেলেগ এটা এক্সাৰচাইজ কৰিব নালাগে, আপুনি এইটোৱে এক্সাৰচাইজ হৈ যায় আপোনাৰ বুলি মই ভাবোঁ। হয়নে নহয় আপোনালোকে ক'ব দেই, আপোনালোকে জনাব।